সকলোৱে বজাৰত গ'লে জানো মই নোযোৱাকৈ থাকিব পাৰিম? তাতে আকৌ ৰাজস্থানত বজাৰ কৰিব। সেইকাৰণে দৌৰা দৌৰিকৈ গৈ ময়ো কাপোৰযোৰ পিন্ধি ৰেডি হৈ লৈছোঁ আৰু প্ৰথমতে এইখন দোকানতে কিবা কিবি চাই লৈছোঁ। তাৰপিছত গৈছোঁ একদম ছোৱালী আৰু মহিলাবিলাকৰ ফেভাৰেট দোকান, কাপোৰৰ দোকানত। আৰু দোকানখন আছিল বহুত বেছি ডাঙৰ। ইয়াতে কম দামী কাপোৰৰ ছেক্টৰ বেলেগ, দামী কাপোৰৰ ছেক্টৰ বেলেগ আৰু লেহেংগাবোৰৰ ছেক্টৰ বেলেগ। ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া লেহেংগা আছিল। মোৰতো লাগিছিল যে গোটেইকেইযোৰে লৈ আহিম, কিন্তু মায়ে বাৰু এযোৰো নিদিলে, সেইটো বেলেগ কথা। তথাপিও মানে মই গাত একদম ওলোমাই চাইছোঁ কেনে লাগিছে, কিন্তু লেহেংগাযোৰ দেখিছেনে মোৰ গোটেই গাটোৱে ঘূৰিছে, মানে ইমান দীঘল আৰু হেভিও বহুত আছিল, কিন্তু দেখিবলৈ ইমান ধুনীয়া আছিল লেহেংগাযোৰ। মোৰ কিন্তু আনিবৰ বৰ ইচ্ছা আছিল। লেহেংগাৰ পিছতে এইবাৰ আমি চুৰিদাৰ আৰু ধুনীয়া ধুনীয়া বহুত কেইখন শাৰী চালোঁ। ইয়াৰে শাৰী কেইখনৰ কালেকশ্যনো বহুত ধুনীয়া ধুনীয়া আছিলে, সেইকাৰণে ময়ো এনেদৰে গাত লৈ লৈ চালোঁ আৰু বহুত কেইখন আছিলে, তাৰ মাজত যিকেইখন ভাল লাগিছে লৈ লৈ চাইছোঁ মই। আজি কিন্তু ইয়াত বজাৰ কৰি বহুত